মিঠা তোৰে সপোনে দুলনি দিয়েহি ৰাতি দুপৰতে। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ৰামবৰ চেনেল। আজি আমি লৈ আহিছোঁ এটা নতুন ভিডিঅ', এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। 16 তাৰিখ 16 জুন তাৰিখে ভাৰত আৰু পাকিস্তানৰ মাজত এখন ডাঙৰ প্ৰতিযোগিতা আছে। কিন্তু ভাৰত আৰু পাকিস্তানৰ এই প্ৰতিযোগিতাৰ আগতে পাকিস্তানে সিহঁতৰ নিজ চৰিত্ৰটো দেখুৱাই দিছে। পাকিস্তানে এটা বিজ্ঞাপনৰ যোগেদি ভাৰতৰ উইং কামাণ্ডাৰ অভিনন্দনক ঠাট্টা কৰিছে। কিন্তু ভাৰতে এইবাৰ একো কোৱা নাই। ভাৰতেতো 16 তাৰিখে ক'ব যেতিয়া ভাৰতে খেলখন জিকিব। তাৰ আগতে সানিয়া মিৰ্জাই, যিয়ে নেকি এতিয়া পাকিস্তানৰ বোৱাৰী ছয়িদ মাল্লিকৰ পত্নী, তাই এনেধৰণৰ বিজ্ঞাপন দিয়াৰ ওপৰত চুঙা চায়ৰ সোপা দিছে। এইটো কথাৰ পৰা ইয়াকে ক'ব পাৰি যে পাকিস্তানে দিয়া বিজ্ঞাপনক সিহঁতৰ মানুহে বৰ বেয়াকৈ চুঙা চায়ৰ সোপা দিছে। ইয়াতকৈ আৰু ডাঙৰ অপমান পাকিস্তানৰ কাৰণে কি লাগে? আহক আমি সম্পূৰ্ণ ভিডিঅ'টো চাই লওঁ। ৱৰ্ল্ড কাপত সদায় হাৰি অহা লাজ নোহোৱা পাকিস্তানে, যোনে নেকি কোনো দিনাখনে ৱৰ্ল্ড কাপ জিকা নাই, সি এনেকুৱা এটা আজি ফাল্টু কাম কৰিছে যে আপোনালোকে ভাবিবই নোৱাৰিব যে পাকিস্তানে কিমান তলত নামিব পাৰে। যিটো সময়ত ভাৰত আৰু পাকিস্তানৰ খেলখনক লৈ ব্যাপক সমালোচনা হৈ আছে, সেই সময়তে ভাৰতৰ উইং কামাণ্ডাৰ অভিনন্দনৰ ওপৰত অসন্মানী কৰি এটা বিজ্ঞাপন বনাইছে। কিন্তু অভিনন্দনক অসন্মান কৰি বনোৱা বিজ্ঞাপনটোৰ ওপৰত সানিয়া মিৰ্জাই উচিত প্ৰত্যুত্তৰ দিছে। আৰু পাকিস্তানবাসীৰ কাৰণে সিহঁতৰ বোৱাৰীয়ে এইটো এটা ভাল প্ৰত্যুত্তৰ দিছে। যিজন অভিনন্দনে পাকিস্তানৰ ভিতৰত সোমাই যুদ্ধ কৰি উচিত প্ৰত্যুত্তৰ দিছিল, সেইজন অভিনন্দনৰ ওপৰত বিজ্ঞাপন বনাই এতিয়া ভাৰতক অপমান কৰি ভাৰতক দুৰ্বল বুলি দেখাব বিচাৰিছে। আৰু সেই বিজ্ঞাপন কোনো কামত নাহিল যেতিয়া সানিয়া মিৰ্জাই এটা ডাঙৰ কথা কৈ দিলে। সানিয়া মিৰ্জাই কি ক'লে চাওক। सरहद के दोनों तरफ शर्मिंदा करने वाले विज्ञापन है। सच कहूँ तो दोस्तों, घाटिया बातों के जरिए मैच का माहौल बनाने की ज़रूरत नहीं है। पहले से ही इसी काफ़ी अंटेचान मिला चुका है। भगवान के लिए ये केवल क्रिकेट ही तो है, और यदि आपको लगता है कि बड़ी चीज़ है तो फिर हकीकत का सामना करो। और এইভাবে এই বিজ্ঞাপন বনাই পাকিস্তানৰ বাবে বিপদজনক হ'ল। আৰু চাই থাকক, পাকিস্তানে যেতিয়া ফিল্ডত নামিব তেতিয়া 100% হাৰি যাব। আৰু এই ভিডিঅ'টো আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ৰংঘৰ চেনেলটি। মিঠা তোৰে সপোনে দুলনি দিয়েহি ৰাতি দুপৰতে।